হ্যালো ফ্রেন্ডস, আমি আজ গৈ আছোঁ ৰঙিয়াৰ শিৱ মন্দিৰত অৱস্থিত দুৰ্গা পূজালৈ। সেয়া শিৱ মন্দিৰৰ দুৰ্গা পূজালৈ গৈ আছোঁ। এয়া মুখ্য দুৱাৰ, মই প্ৰৱেশ কৰিছোঁ। ভিতৰত যাওঁ বলকচোন, আমি ভিতৰৰ পৰিৱেশবিলাক চাওঁ। এইবাৰ প্ৰৱেশ কৰিছোঁ বজাৰৰ মাছ বজাৰত অৱস্থিত এখন দুৰ্গা পূজা। ধুনীয়া আলোকসজ্জা, ধুনীয়া ৰভা, এয়া নাম পাৰ্টি চলি আছে। বলকচোন আমি অলপ নাম উপভোগ কৰোঁ। বৰ্তমান উপস্থিত হৈছোঁ ধুনীয়া ধুনীয়া পূজা মণ্ডপত। ৰঙিয়াৰ এইখন গুৰু বজাৰৰ পূজাস্থলীলৈ আমি গৈ আছোঁ। ধুনীয়া আলোকসজ্জাৰে সুশোভিত কৰিছে। মজফর হোসেন, তুমি কাজলকে আসো, 1 মিনিট। আমাৰো বাইক চাইকত পাৰ্কিং হেৰিয়ে নাই, তথাপি কিবাকে থৈছোঁ আৰু নৰা য'তে সোমাবও দিগদাৰ না, হেৰিও দিগদাৰ। এইবাৰ আহি আমি পালোঁ ষ্টেচন ৰোডৰ এইখন এখন প্ৰথম পূজা। এইখন আকৌ ষ্টেচনৰ শিৱ মন্দিৰৰ পূজা হয়। এইখনো এটা বিশেষ ভাল লাগিছে।
যোৱাকালিতো তোমাৰ এয়া গৈ আছোঁ মুৰাৰত অৱস্থিত এইখন পূজালৈ। এইখন আমাৰ শেষৰ পূজা হ'ব। এনেকৈ আজি আমি নৱমী পূজা সমাপ্ত কৰিলোঁ। এতিয়া আমি শেষত ৰাতিৰ সাজ খাম বুলি আতিথ্যত সোমাইছোঁ। গতিকে আজিলৈ বাই বাই।